নমস্কাৰ প্ৰিয়ংকা সানি কিচেনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা টেষ্টি কচু শাকৰ ৰেচিপি। মই আজি কচু শাক বাহু মাছৰ মাথাইদি বনাম। কেনেকৈ বনাও চাও বলকচোন। তাৰ কাৰণে মই জোখমতে কচু লৈছো। মই নিজৰ জোখত লৈছো, প্ৰায় মুঠি হ'ব। আৰু তাৰ কাৰণে মই বিলাহী লৈছো 3টা, পিয়াজ 2টা, নহৰু 1টা আৰু আদা এটুকুৰা, শুকান জলকীয়া 2টা আৰু তেজপাত 2 খিলা আৰু মই 3 মুঠি মচুৰ দাইল লৈছো। আপোনালোকৰ সৰহকৈ কচু হলে অকমান সৰহকৈ ল'ব। মোৰ যেহেতুকে এমুঠিহে, সেই কাৰণে মই এমুঠিহে লৈছো। আৰু এই সকলোখিনি মই যোগাৰ কৰি লৈছো। আৰু এতিয়া মই কচুখিনি আজি মই কেৰাহীত নবনাও, মই আজি কুকাৰতে বনাও। একেবাৰে সহজ বনাবলৈ। কুকাৰত মানে খুব কম সময়তে হয়। মই এতিয়া তেল দিয়াৰ লগে লগে তেলখিনি গৰম হ'ব দিলো। তাৰ পাছত মই এতিয়া তেজপাত আৰু পিয়াজখিনি দি দিছো তেলত। আৰু অকনমান মই পিয়াজখিনি ভাজ কৰাৰ পাছত আদা নহৰুখিনি দিছো। আদা নহৰুখিনি ধুনীয়াকৈ লৰাই ললো। আৰু আদা নহৰুখিনি দিয়াৰ পাছত মই বিলাহী কেইটা দি দিছো। আৰু বিলাহী কেইটা দিয়াৰ পাছত মই নিমখ হালধি দিছো। আপোনালোকে নিজৰ জোখমতে নিমখ আৰু হালধি দিব। দেখিছে? আৰু একেবাৰতে নিমখ হালধি বেছিকৈ দি নিদিব, যেহেতুকে মোৰ মাছৰ মাথাকেইটা আগতে অলপ ভাজি থোৱাই আছে। দেখিছে? অকনমান বিলাহীখিনি গলিব ধৰোতে দেখিছে অকমান গলিব ধৰিছে। মই এতিয়া তাত যিখিনি মছলা লৈছিলো, মই এচামুচ মই জালুকৰ গুড়া লৈছো, এচামুচ জিৰা গুড়া লৈছো আৰু আধা চামুচ মই মিট মছলা লৈছো। আৰু এটা কথা কওঁ, মই তেলত জলকীয়া কেইটা দিবৰ কাৰণে পাহৰি গলো, মই সেইকাৰণে এতিয়াই দি দিছো। দেখিছে? মই ধুনীয়াকৈ মছলাখিনি ভাজি লোৱাৰ পাছত আলুখিনি দি দিছো। দেখিছে? আলুখিনি ধুনীয়াকৈ দি দিলো আৰু অলপ ভাজি ললো আলুখিনি। আৰু আলুখিনি অকমান ভাজ খোৱাৰ পাছত মই যিখিনি মাছৰ মাথা লৈছিলো, সেইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি লম। দেখিছে? ধুনীয়াকৈ ভাজি ললো। এতিয়া মাছৰ মাথাখিনি অলপ ভাজি হোৱাৰ পাছত মই যিখিনি দাইল লৈছিলো, দাইলখিনি মই প্ৰায় 10 মিনিটমান তিয়াই থৈছিলো। এতিয়া মই দাইলখিনি দি দিছো আৰু দাইলখিনি দি ধুনীয়াকৈ লৰাই লম। তাৰ পাছত অলপ দেৰি ভাজি আৰু ভাজি হোৱাৰ পাছত মই যিখিনি কচু লৈছিলো, মই কুলা কচু লৈছো, আপোনালোকে অন্য কচু ব্যৱহাৰ কৰিব পাৰিব। দেখিছে? মই কচুখিনি এতিয়া দি দিছো। কচুখিনি দিওঁতে কুকাৰটো তেনেকুৱা লাগিছে যেন নধৰিবই, কিন্তু নহয়, শাকজাতীয় বস্তু পুতুককৈ মানে নাইকিয়া হৈ যায়, একেবাৰে পমি যাব। এয়া দেখিছে? মই এবাৰ লৰাই দিওঁতে শাকখিনি প্ৰায় নাই যেনেই লাগিছে, ইমানেই কমি গ'ল। দেখিছে? আৰু এই শাকখিনি ভাজি হোৱাৰ পাছত মই অলপ গৰম পানী দিছো। আপোনালোকে গৰম পানীয়ে দিব, গৰম পানী দিলে সোনকাল উতলিব। আৰু যিহেতুকে আৰু অকণমান মই ভাজি ল'ম, আৰু অকণমান মই এয়া দেখিছে আৰু অকণমান মই উতলিব দিছো পানী দি। আৰু এটা উতল অহাৰ পাছত মই হুইচেল মাৰিব দিছো। মই কুকাৰৰ ঢাকনাখন লগাই দিলো আৰু মই প্ৰায় 6টামান হুইচেল দিছিলো। আপোনালোকৰ নিজৰ জোখত দিব হুইচেল। এয়া দেখিছে? হুইচেল মৰাৰ পাছত মই ধুনীয়াকৈ খুলিছো, কি ধুনীয়া এটা গোন্ধ আহিছে। চাওকচোন, ইমান ধুনীয়া হৈছে কচুখিনি। সেয়া চাওক, ফাইনেলি মোৰ কচুখিনি খাব পৰা হৈ গ'ল। এয়া দেখিছে? আৰু কচুখিনি সঁচাকৈ খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু একেবাৰে কম মছলাত বনোৱা আৰু একেবাৰে সহজ বনাবলৈ। আপোনালোকেও বনাই খাব আৰু বনাই খাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনে, বাই বাই।